আপোনালোকে স্বাগতম জনাইছোঁ আজি আমাৰ নতুন ভিডিঅ'লৈ আছাম ফুড চেলেঞ্জৰ। আজি আমি যাই আছোঁ মংগলদৈত আমি কিছুমান ফুড চেলেঞ্জ কৰিম। তেল ডিপৰ উপস্থিত হ'লে আমি ভৰাই লওঁ গাড়ীখন তেল ডিপৰ পৰা ওলাই সন্মুখত এখন নাৰ্চাৰী। আপোনালোকক যদি ইয়াত কাৰোবাক ফুল লাগে বা কিবা লাগে আপোনালোকে ইয়াৰ পৰা বহু ধৰণৰ ফুল নিব। দাদাক লগ হৈছে, এই দাদাক লগ পাই বহুত ভাল লাগিল। দাদা এইটো মোৰ নতুন চেনেল হয়, এই চেনেলটোৰ নাম হৈছে আছাম ফুড চেলেঞ্জ। এই মানে ব্লগো দিম আমি ভিডিঅ'। দাদা কিবা এটা কৈ দিয়ক আৰু। কি ক'ম, হঠাৎ ৰাস্তাত থিয় দিছিলোঁ। তাৰমানে আজিকালি ব্লগাৰ হৈ গৈছে আৰু অসমত। গতিকে চেনেলটো ময়ো চোৱা নাই এতিয়ালৈকে, চাম বাৰু ময়ো। কি যদি ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব, ভিডিঅ'টো আৰু ক'বই নালাগে, গমেই পায় আপোনালোকে। ময়ো চোৱা নাই এতিয়ালৈকে, চাম। দাদাক লগ পাই আজি বহুত ভাল লাগিল আমাৰ। মাজত আছে দীপজ্যোতি দাদা, ভাঙা টিভি চেনেলৰ। হাই নমস্কাৰ, ভালে আছেনে সকলো? আৰু কি নাম আছিল তোমাৰ? মোৰ ব্লগ চেনেল আছাম ফুড চেলেঞ্জ। খুব ধুনীয়া চেনেল। আজি এতিয়া আমি চেলেঞ্জ কৰিম বাৰু। আমি দাদাৰ লগত এদিন চেলেঞ্জ কৰিবলৈ আহিম। বোলে এটা ব্ৰইলাৰ একেলগে খাব লাগিব বুলি কৈছে। মই কৈছোঁ এটা ডিমা খাম একেলগে। দাদা লগ পাই ভাল লাগিল। ওয়েলকাম 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 টু মঙ্গলদৈ চহর। মঙ্গলদৈ চহর উপস্থিত আছোঁ মংগলদৈত উপস্থিত আছোঁ আমি। এয়া মনত আছে মিৰ্জা। ইফালে আমি দেখা পাইছোঁ কিবা এটা খোৱা বস্তু আমি খাই ল'ব পাৰোঁ। আপোনালোকৰ চবৰে ফেভাৰেট পানী পুৰি। দেখা পাইছে দাদা, ফুচকা বনাম। এই আমি বাতি লৈ লৈছোঁ। পানী কি দিম লং, ইলাইচি, পুদিনা, ধনিয়া আৰু লগত কি দে আৰু গুট্টু বনাম। আমি ফুচকা খাই আহিলোঁ। মিৰ্জা ভাই ফুচকা খাই কেনে লাগে? মজা মজা। এইবাৰ আমি বেলেগ এটা ধৰিছোঁ। এইবাৰ আমি এটা ঠাণ্ডা এইটো খুৱাব কোনে জানেনে? নাই নাই, এইটো মিৰ্জানুৰে আমাক ঠাণ্ডা খুৱাব। পাৰ্টি আমি এতিয়া লওঁ এটা ষ্টিং। এই ঠাণ্ডা বিভিন্ন ধৰণৰ। ষ্টিংটো খাই লওঁ। এতিয়া আহি উপস্থিত হ'লো যিবাৰ ভিতৰত। বেগটো ইয়াতে থৈ যাব লাগিব। ইয়াতে বেগ থোৱাৰ কোনো মানুহ নাই। আমি ভিতৰত সোমাই গৈছোঁ। এচি হাৱা খাবলৈ আহিছোঁ আমি। এচিৰ হাৱা লাগি আছে, সেয়েহে আমি ইয়াতে কোনো বস্তু কিনিব পৰা নাই। আপোনালোকক দেখাবলৈ আহিছোঁ আৰু এচিৰ হাৱা খাবলৈ আহিছোঁ। আৰু কিবা চাব যায় না, ইয়াৰ পৰা যদি কিবা এটা বস্তু লৈ যাব পাৰোঁ। ধুনীয়া
আপোনালোকে ইয়াতে আহি যিকোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে। ইয়াত সকলো ধৰণৰ বস্তু আছে। এইখন কি আপোনালোকে চাওক, চাইকেলৰ লাইট ভাৰ্চন বুলি ক'ব পাৰি এইখনত। অলপমান ঠাণ্ডা পেলাব আহিলোঁ দেহটো, এতিয়া গৰমত যায় মৰো আৰু দুয়োটাই মৰো যায়। বস্তু অকল কিবা চুৰ কৰিব পাৰে নেকি চালো পিছে নোৱাৰি। এটা কেওফালে চিচি কেমেৰা ইয়াত সেই চায়ে আছে, কেওফালে চিচি কেমেৰা এতিয়া যাওঁ। ইয়াতে আপোনালোক আহিব পাৰে। ল'ব নালাগে, পচন্দ হ'লেহে ল'ব। চাওঁতে কোনো পইচা নালাগে। কেমেৰাটো মোৰ হাতত ল'লোঁ, যিহেতু বহুত গৰম দিছে। বাপৰে বাপ, আজি থাকিব পৰা নাই, টাউনত বহুত গৰম। সেইকাৰণে আমি অলপমান ইফালে নগৰবাহী চাইড, নগৰবাহী বুলি কয় এইখিনি জেগা, নগৰবাহীত ৰৈছোঁ আমি। অলপমান ঠাণ্ডা পৰিৱেশ এটাত, গছ আছে বঢ়িয়া, আৰু জেগাখিনি বহুত ভাল লাগে। আমি ইয়াতে ৰৈছোঁ। গতিকে ভিডিঅ'টো আমি বহুত দীঘলীয়া নকৰোঁ। আপোনালোকে কেনেকুৱা পাইছে আমাক জনাব। আপোনালোকৰ কমেণ্ট, আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা লাইকে আৰু এটা কমেণ্টে আমাক বহুত উৎসাহ যোগাব। আৰু যদি ভিডিঅ'টোত কিবা বেয়া পাইছে বা কিবা ভুল ভ্ৰান্তি হৈছে, আপোনালোকে যাতে কমেণ্ট কৰি আমাক সেই ভুলখিনি দেখাই দিয়ে। আমি তেতিয়া আগলৈ আৰু নতুন নতুন জচেদাৰ মজেদাৰ ভিডিঅ' আমি দিবলৈ চেষ্টা কৰিম। গতিকে আৰু এতিয়া বহুত আৰু দীঘলীয়া ভিডিঅ' নহয়, গতিকে আপোনাৰ আমনিও লাগিব পাৰেতো। সেইকাৰণে আজি এইখিনিতে আমি সমাপ্ত কৰিছোঁ ভিডিঅ'টো। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোক আকৌ পুনৰবাৰ মনত পেলাই দিছোঁ। বহুত কষ্ট হয়, এটা ভিডিঅ' বনাবলৈ গ'লে বহুত কষ্ট হয়। আমি নতুন, একেবাৰে নতুন হয়। গতিকে আমাৰ আগতে এটা চেনেল এটা আছিলে, আমি সেইটো চেনেলটো মানে বহুত সময় দিব নোৱাৰাৰ কাৰণে আমাৰ চেনেলটো মাৰা যোৱা বুলিয়ে ক'ব লাগিব। সেই ভিডিঅ'বোৰ মই LTVত দিছোঁ বাৰু, আগৰ ভিডিঅ'বোৰ আপোনালোকে দেখাব। মানে যিটো এটা নতুন এটা ইউটিউব চেনেলৰ, ঠিক ইউটিউব চেনেলৰ দৰে এটা LTV নামৰ এটা প্লেটফৰ্ম এটা বনাইছে, তাতে আমি ভিডিঅ' দিওঁ, ইউটিউবতো ভিডিঅ' দিওঁ। এইটো ভ্লগছ আপোনালোকে চাব, আমাক লাইক কৰিব, কমেণ্ট কৰিব। আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ LTV চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো এতিয়া আৰু বেছি পলম নকৰোঁ, এতিয়া এৰিছোঁ আৰু বাই বাই। বাই বাই। আকৌ পুনৰ